আপুনি বাৰু জব বিচাৰি আছে নেকি? হেল্ল' ফ্ৰেণ্ডছ, মই তাপস আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল টিপুলিলৈ। আপুনি বাৰু জব বিচাৰি আছে নেকি? মোৰ লগৰ এনেকুৱা বহুত বন্ধু বান্ধৱী আছে আৰু বহুত ভাইটি ভণ্টি আছে যিসকলে তেওঁলোকৰ পঢ়া কমপ্লিট কৰিছে বা পঢ়ি আছে, তাৰপিছতো তেওঁলোকৰ কাৰণে বেটাৰ জব এটা বিচাৰি আছে আৰু সেই জব বিচৰাৰ সঠিক ৱে বা সঠিক ৰাস্তাটো তেওঁলোকে এতিয়ালৈকে পোৱা নাই। তেওঁলোকে কাৰোবাক কৈছে মোৰ কাৰণে এটা জব চাবচোন, ক'ৰবাত সুধিছে কিবা জব ওলাইছে নেকি। তো আজিৰ এই ভিডিঅ'টিৰ যোগেৰে মই আপোনালোকৰ ওচৰত এনে দুটা এপ্লিকেশ্যন লৈ আহিছোঁ যিটোৰ জৰিয়তে আপুনি ঘৰত বহিয়ে আপুনি আপোনাৰ মন পছন্দৰ জব এটা বিচাৰিব পাৰিব আৰু সেই জবটোত এপ্লাই কৰিব পাৰিব। তো বলক পলম নকৰি ভিডিঅ'টি আৰম্ভ। তো ফ্ৰেণ্ডছ, জব ৰিলেটেড এপছৰ প্ৰথম এপছটো হৈছে naukri.com। আপুনি প্লে ষ্ট'ৰত যাব, ছাইডত স্ক্ৰীন ৰেকৰ্ডিঙত দিয়াৰ ধৰণে আপুনি প্লে ষ্ট'ৰত যাব, তাত জাষ্ট আপুনি টাইপ কৰিব naukri। টাইপ কৰাৰ লগে লগে আপুনি সন্মুখত দেখা পাব naukri.com-ৰ এপ এটা আহি গৈছে। মোৰ ইয়াতে ইনষ্টল কৰা আছে, সেইকাৰণে ইয়াতে অ'পেন দেখাইছে। আপোনাৰ মোবাইলত ইনষ্টল বুলি দেখাব, আপুনি ইনষ্টল কৰি পেলাই সেইটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে ফাৰ্ষ্ট আপুনি তাত এনেকুৱা ধৰণৰ ডায়েগ্ৰাম এটা দেখা পাব যিটোত ৰেজিষ্টাৰ আৰু লগ ইন লিখা থাকিব। যদি আপুনি আগতে naukri.com ইউজ কৰিছে তেতিয়াহ'লে আপুনি ইয়াতে লগ ইন কৰি পেলাই আপোনাৰ ইমেইল আৰু পুৰণি পাছৱৰ্ডটো দি পেলাই লগ ইন কৰিলে হ'ল। আৰু যদি আপুনি আগতে ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে ৰেজিষ্টাৰত যাই পেলাই আপুনি আপোনাৰ নাম, ইমেইল, পাছৱৰ্ড আৰু মোবাইল নম্বৰ দি পেলাই ৰেজিষ্টাৰ কৰিলে হ'ল। আৰু তাৰপিছত naukri.com-এ আপোনাক এখন ফৰ্ম প্ৰভাইড কৰিব, সেইখন আপুনি ফিল কৰিলে হ'ল। তাত আপোনাৰ নাম, মা দেউতাৰ নাম, ডেট অফ বাৰ্থ, লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ এক্সপিৰিয়েঞ্চ, আপোনাৰ স্কিল কি আছে, আপোনাৰ কাৰিকুলাৰ এক্টিভিটি কি আছে এক্সট্ৰা, সেইখিনি ফিল কৰি পেলাই এট দ্য এণ্ডিঙত আপুনি আপোনাৰ ৰিজিউম বা বায়'ডাটাখন তাত ইনপুট কৰিব লাগিব আৰু ছেভ কৰাৰ পিছতে আপোনাৰ প্ৰফাইলটো ৰেডি হৈ যাব। আৰু তাৰপিছত আপোনাৰ ডিছপ্লেত ওপৰত থকা চাৰ্চ জব ফেয়াৰ বুলি যে আছে তাত যাই পেলাই আপুনি প্ৰথমটোত আপুনি কেনেকুৱা ধৰণৰ জব বিচাৰিছে সেইটোৰ ওপৰত লিখিব লাগিব। আপুনি কোনোবা কোম্পানীত জব কৰিব বিচাৰিছে, লাইক ইয়াতে এয়াৰপৰ্টত জব কৰিব বিচাৰিছে, তো ইয়াতে এয়াৰপৰ্ট লিখি দিলে দেখিছে আপুনি বহুতখিনি আহি গ'ল। যদি আপুনি কোনোবা হোটেলত জব কৰিব বিচাৰিছে ইয়াতে হোটেল ৰিলেটেড জবো আহি যাব। আপুনি এছিয়ান পেইণ্টটো জব কৰি এছিয়ান পেইণ্ট কোম্পানীটো ইয়াতে আহি যাব। এছিয়ান পেইণ্ট দেখিছে কোম্পানীটো ইয়াতে আহি গ'ল। এছিয়ান পেইণ্ট ৰিলেটেড লোকেশ্যন, আপুনি কোনটো লোকেশ্যনত জব কৰিব বিচাৰে সেই লোকেশ্যনটো ইয়াতে টাইপ কৰিলে হ'ল। মই ছাপ'জ গুৱাহাটী টাইপ কৰিলোঁ, চাৰ্চ কৰিলোঁ। গুৱাহাটী ৰিলেটেড যিখিনি জব আছে ইয়াতে সেই গোটেইখিনি আহি গৈছে এছিয়ান পেইণ্টটোৰ আণ্ডাৰত। তো আপুনি প্ৰত্যেকটো জব ইয়াতে চাব পাৰিব। ইয়াতে চাওক, জবটোত অ'কে কৰাৰ লগে লগে আপুনি দেখিছে ইয়াতে 1ৰ পৰা 4 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। পোষ্ট মেনশ্যন কৰা নাই কিমানটা পোষ্ট খালী হৈছে, আৰু জব ৰেছপনচিবিলিটিজ কি হ'ব এইখিনি আপুনি পঢ়ি চাব পাৰিব এপটোত। আৰু ইয়াতে এপ্লাই কৰি দিলে এপ্লাই হৈ যাব। মই ইয়াতে এপ্লাই হোৱা নাই কাৰণ মই বৰ্তমান লগ ইন কৰা নাই। লগ ইন কৰাৰ লগে লগে এপ্লাই মৰাৰ লগে লগে আপোনাৰ ৰিজিউম, আপোনাৰ ইনফোখিনি ডাইৰেক্ট এছিয়ান পেইণ্টৰ কোম্পানীক গুচি যাব আৰু তাৰ HR ডিপাৰ্টমেণ্টে আপোনাক পিছত ফোন কৰিব আৰু সেই ফোন যোগে কমিউনিকেশ্যনৰ পিছত আপোনাৰ ইণ্টাৰভিউ হ'ব আৰু আপুনি আপোনাৰ মন পছন্দৰ জবটো লৈ লওক। এইটোৱে আছিল naukri.com। আৰু আজিৰ ভিডিঅ'টিৰ ছেকেণ্ড ৱেবছাইটটো হৈছে আছাম জব ফ্ৰী। তাৰ কাৰণে আপুনি গুগলত যাব লাগিব। গুগলত যাই পেলাই জাষ্ট আপুনি ইয়াতে টাইপ কৰক জব ফ্ৰী আছাম, আৰু টাইপ কৰাৰ লগে লগে আপুনি চাৰ্চ কৰি দিয়ক। যিটো ফাৰ্ষ্ট ইণ্টাৰফেয়াৰ আহিব এইটো আছাম জব ফ্ৰী নেটৱৰ্ক, তাত আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে বহুতকেইটা দেখা পাব। যিটো প্ৰথম আৰ্টিকলছ আহিছে সেই আৰ্টিকলছটোত ৰিড মোৰ বুলি আছে যে সেইটোত আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি বিভিন্ন ধৰণৰ জব বিচাৰি পাব। এয়া চাওক, বিভিন্ন জব বিচাৰি পাইছে। এইটোত এটা বেনিফিট এইটোৱে হৈছে ইয়াতে প্ৰত্যেকটো জবৰ এগেইনষ্টত য'ত আপুনি CV বা ৰিজিউমখন পঠাব লাগে তাৰ ইমেইলটো দিয়া থাকে আৰু কিছুমানত ফোন নম্বৰো দিয়া থাকে। আপুনি এনেকৈ স্ক্ৰল কৰিলে বহুত জব দেখিব য'ত আপুনি আপোনাৰ ইচ্ছা অনুসৰি এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ লগত কমিউনিকেট কৰিব পাৰিব। তো আশা কৰিলোঁ আজিৰ ভিডিঅ'টি আপুনি ভাল পালে। আজিৰ ভিডিঅ'টিত এই জব ৰিলেটেড দুটা এপ আপুনি ব্যৱহাৰ কৰি নিজৰ লাইফত বহুতখিনি ইমপ্লিমেণ্ট কৰিব পাৰিব। আৰু এই দুটা এপ মই ব্যক্তিগতভাৱে ইউজ কৰিছোঁ আৰু আজি মই যিকেইটা জব কৰিছোঁ বা য'ত জব কৰি আছোঁ এই এপকেইটাৰ জৰিয়তে মই জবটো পাইছোঁ। আৰু এইখিনিতে মই এটা কথা আপোনালোকক কৈ থ'ব বিচাৰোঁ। তো
এইকেইটা এপ হওক বা বিভিন্ন বহুতখিনি ক্ষেত্ৰত আপোনাক পইচা বিচাৰিব পাৰে আপুনি সদায় এটা কথা মনত ৰাখিব তে কোনো এটা কোম্পানীয়ে তেওঁলোকক ষ্টাফৰ প্ৰয়োজন হোৱাক যদি ষ্টাফ বিচাৰে তেতিয়াহ'লে তেওঁলোকক কোনো ধৰণৰ সিকিউৰিটি মানি বা কোনো ধৰণৰ পেমেন্ট তেওঁলোকক কৰাৰ প্ৰয়োজন নাই তেওঁলোকে আমাক পেমেন্ট কৰিব তো এইটো এটা বিগ ফ্ৰড চলি আছে বৰ্তমান আগতে বহুত চলিছিল এতিয়া যদিও কমিছে কিছু কিছু ক্ষেত্ৰত চলি আছে তো আপুনি সদায় মনত ৰাখিব তে জবৰ কাৰণে কেতিয়াও কাকো কোনো ধৰণৰ পইচা আপুনি নিদিব যদিহে পইচা বিচাৰিছে আপুনি সদায় মনত ৰাখিব এইটো এটা ফ্ৰড হয় মই কনসালটেন্সি কথা কোৱা নাই কনসালটেন্সি সাৰ্ভিসটো বেলেগ হয় কিন্তু কেতিয়াবা ফোন আহে বা কেতিয়াবা কিছুমান এপ্লাই কৰাৰ পিছত আপোনাক কয় যে आपको इतना पेमेंट करना पड़ेगा ये सिक्योरिटी मानी पेमेंट करना पड़ेगा वो रिफंडेबल होगा तो তেনেকুৱা ধৰণৰ জবৰ ফুৱাত আপুনি কেতিয়াও নফচিব এইবিলাক ঠোহা হয় এইবিলাক বহুত বেয়া কথা এনেকুৱা কৰিব নালাগে আসলে মানুহে কিন্তু কৰি আছে ইয়াতো উপায় নাই কিন্তু আপুনি এনেকুৱা ফ্ৰডত নপৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস এইখিনি কথা মনত ৰাখিব আপুনি জবটো এপ্লাই কৰক আৰু জবটো লওক আজিৰ ভিডিওটো এইখিনি আছিল আকৌ লগ পাম এটা নতুন ভিডিওত যদি ভিডিওটো ভাল লাগিছে লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বহুমূলীয়া কমেন্ট আমান জনাওক আৰু যদি আপোনাৰ কিবা সাজেশন থাকে কিবা টপিকৰ ওপৰত ভিডিও বিচাৰে তেতিয়া হলে আমাক কমেন্ট যোগে জনাব পাৰিব থ্যাংক ইউ